আজি গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ পইচাই নাই। তাইও মাতি পঠিয়াইছে, নগ'লেও বেয়া কথা হ'ব। এতিয়া 2000 টকা এটা ক'ত পাম বাৰু? অঁ, কংকনক ফোন মাৰি চাওঁ, সিটো যেন তেন কৰি হ'লেও কিবা এটা কৰি দিব। নিদিলেও কৈ দিম ঘৰত মাৰ বেমাৰ হৈছে, মেডিকেল নিব লাগে বুলি। অঁ, তাকে কৈ চাওঁ। অঁ হেল্ল', কি কৰিছ? নাই এনেই বহি আছোঁ। কিবা কামত ফোন কৰিলি নেকি? অঁ, কাম এটাতে ফোন কৰিছিলোঁ। তই পইচা 2000 টকা দিব পাৰিবি নেকি? পইচা? মোৰ লগত ইমানখিনি নাই নহয়। মানে মাৰ গাটো বেয়াও, বহুত জ্বৰ হৈছে, মেডিকেল নিব লাগে। তই যেন তেন কিবা এটা কৰি দে না। কি মাৰ বেমাৰ হৈছে? মেডিকেল নিবি মানে এতিয়া? অঁ ৰ মই কিবা এটা মিলাই চাওঁ হয় নেকি, তোক জনাই আছোঁ 5 মিনিটত। অঁ ঠিক আছে, জনাবি কিন্তু 5 মিনিটত। হে কৃষ্ণ, পইচাটো আজি দিলেই হয় আৰু, নহ'লে আজি মোক গাৰ্লফ্ৰেণ্ডে 12 বজাব। যেন তেন কৰি হ'লেও যাবই লাগিব আজি। মাকৰ বেমাৰ হৈছে আৰু পইচা লাগে 2000 টকা। মোৰ লগতো 1000হে আছে, আৰু 1000 ক'ত পাম বাৰু? অঁ হেল্ল', অঁ পইচাটো মেনেজ হ'ল দে, পঠিয়াই দিছোঁ তোৰ একাউণ্টত। এইটো নাম্বাৰতে নাই জানো? অঁ এইটো নম্বৰতে আছে, দি দে অঁ। ঐ থেংক ইউ দেই, তোক মই পইচাকেইটা সোনকালে ঘূৰাই দি দিম বাৰু, তই চিন্তা নকৰিবি। অঁ ঠিক আছে। আজি হৈ গ'ল, পূৰা ফুৰিব যাম গাৰ্লফ্ৰেণ্ডৰ লগত, তাইক পূৰা খুৱাম। আৰু তাকনো ক'ত পইচাটো ঘূৰাই দিম, এনেই ক'লোঁ আৰু। মাকৰ বেমাৰটো সোনকালে ভাল হ'লে হয় আৰু। বহুত ভাল আছে অ' মাকজনী।